লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ উপস্থিত ৰাইজক ৰঙালী বিহুৰ ওলগ জনাই আপোনালোকৰ আশীষ শিৰত লৈ এক ব্যতিক্ৰম ধৰ্মীয় অনুষ্ঠান আদৰণি জনাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। অভিনয় নৃত্য আৰু গীতৰ সমাহাৰে ৰাইজৰ মাজত এক বাৰ্তা প্ৰেৰণ কৰিব। ইংৰাজী ভাষাক প্ৰাধান্য দি আমিবোৰ কিমান আগবাঢ়িছোঁ যে এই অভিনয় নৃত্যৰ অনুষ্ঠানৰ কিছু আভাস আমি এই অনুষ্ঠানটিৰ পৰা পাম। তেনেহ'লে আহক পলম নকৰি আমি আৰম্ভ কৰিছোঁ এক ব্যতিক্ৰমী অনুষ্ঠান জীৱনে মৰণে মই চিৰদিন অসমীয়া। তাকেতো এইটো জুম নহয় না আমাৰ জাতীয় উৎসৱ বিহু। সেয়া মোৰ তেজত আছে। মই হেঁপাহ পলুৱাই নাচিম, গাম। অ' ধুনীয়া ককাই, ঢোলটো বজা আকৌ, মই নাচিম। পেঁপা গগনা সেইবোৰ ক'ত? সেইবোৰৰ মাত শুনিবলৈ বৰ মন গৈছে। বজাওকচোন বজাওক, বজাওক আকৌ, নবজাইনো কিয়? বজাওকচোন বজাওক, বজাওকচোন বজাওক, বজাওকচোন বজাওক, বজাওকচোন বজাওকচোন বজাওক, বজাওক বজাওক বজাওক। মাইনা, মাইনা, কি হৈছে তোমাৰ? কিয় তেনেকুৱাখন কৰিছা? অ' খুৰীমা, মোৰ বিহু নাচিবলৈ বৰ মন গৈছে। শিকোৱা না, মাহী নাপাওঁতেই শিকোৱা না, প্লিজ প্লিজ খুৰীমা শিকোৱা না। ৰ'বাচোন, তোমাৰ এইকেইদিন গাটো বেয়া, ডাক্তৰে আৰামত থাকিব দিছে। আহা খুৰী, মোৰ একো হোৱা নাই। তোমালোকে মিছাই চিন্তা কৰি আছা। বিহুতি আহিছে কাৰণে মোৰ গাটো 7-8খন কৰিছে। নকৰিবনো কিয়? তুমি অসমৰ জীয়ৰী। আমি জীয়াই থাকিলেও অসমৰ, মৰিলেও অসমৰ, আকৌ পুনৰ জনম হ'লেও অসমৰে হৈ থাকিম। মুঠতে জীৱনে মৰণে আমি চিৰদিন অসমীয়া। জীৱনে মৰণে আমি চিৰদিন অসমীয়া। I just came for some time. Shut up. এই গাঁৱলে জনী যে তোৰ মূৰটো খালে, এইজনীক যে কিয় বিয়া কৰাই আনিছিলো? She does not have any kind of standard, status, hopeless fellow. Ma, it's not her fault. খুৰীমাৰ গাত অকণো দুখ নাই। কি? মা? খুৰীমা? Hey, এই সব এই গাঁৱলে জনীক কবা. Please don't call me by useless words. Just call me mommy. আৰু এই ছোৱালীজনী গা বেয়া বুলি তাই জাননি নাই? জানো নবো, তাইৰ মনটো ভাল লাগক বুলি ভাবিহে। Oh, please. মোৰ ছোৱালীখিনিক ধান লগাব লাগে, মই জানো। You please don't come to teach me. বলা বেটি, বলা বুলি কৈছে নহয়।
লগাও তই চাই থাক গবাৰ মাইনা বলা আজি আমি ডান্স পাৰ্টিত যাম মা ঘৰত নাই তুমি দেখোন জানাই মা ঘৰত নাথাকে আজি বোলে ওট মিটিং কাইলৈ বোলে তোট মিটিং পৰহি বোলে বিয়া সতহি বোলে বাৰ্থডে পাৰ্টি মোক টিউচন মাষ্টাৰবোৰ লগাই দি মাৰ ঘূৰি ফুৰাৰ বাহিৰেনো কি কাম মাইনা তেনেকৈ ক'ব নাপায় তুমি আমাৰ গৌৰৱ তোমাৰ মায়ে তোমাক লৈ গৌৰৱ কৰে তুমি ইমান ধুনীয়াকৈ ইংৰাজী ক'ব জানা লিখিব জানা সেইটো অৱশ্যে হয় মোৰ মায়েতো চবকে কয় মোৰ ছোৱালী অসমীয়া পঢ়িবলৈও নাজানে লিখিবলৈও নাজানে ইংৰাজীতেই কোৱা অ খুৰীমা মোক সাত বিহুৰ নাম কেইটা কোৱা না সাত বিহুৰ নাম ঠাই অনুসৰি বেলেগ বেলেগ হয় প্ৰথম দিনা গৰু বিহু দ্বিতীয় দিনা মানুহৰ বিহু তৃতীয় দিনা গোসাঁই বিহু চতুৰ্থ দিনা কুটুম বিহু পঞ্চম দিনা চেনেহী বিহু ষষ্ঠ দিনা চেৰা বিহু আৰু সপ্তম দিনা সাত বিহু ধুনীয়া মই বুজি গলো অ খুৰীমা আমাৰ অসমীয়া পৰিচয় গামোচা সেইবোৰ কেনেকেনো বয় মোৰ জানিবলৈ বৰ মন যায় সঁচাই তোমাৰ আগ্ৰহ দেখি মোৰ যে তোমাক চুমা খাই দিবলৈ মন যায় গামোচাৰ কথা কৈছো ৰবা খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নোহৈ আছিলা ঐ আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাহাৰি দিছিলা খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নোহৈ আছিলা আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাহাৰি দিছিলা ঐ তাতে নাই তৰণি ৰচত ফুলৰ মাততো থাকতে ঘনাই ঘনাই ফুটা চিগে আৰু চিগে নাচনীৰ জৰি মামি ইমান বিহু পাগল ইমান অসমীয়া পাগল এইটো ৰিমট ল আৰু যিমান মন যায় বিহু চাই থাক টিভি চেনেলবোৰত বছৰত 12 মাহে বিহু ক্ৰীড়া গীত দিয়েই থাকে তথাপি সেই গাঁৱলৈ যদি লগ নহবি চিনাকি পুতলা ৰজা ৰাণী দৰা আজিও
বুকুতেহে ল'ৰালিৰ খেলা চিনাকি পুতলা দজাৰানি দৰা আজিও বুকুতেহে ল'ৰালিৰ খেলা কোনো কথা নাক মাতেৰে ৰিঙিয়াই মাতিছে সময়ে এৰি অহা বেলিবোৰে বেলি বেলি মোক ধৰিছে উভতি চাওঁ মই তোমাকে পাওঁ চিনা হৈয়ে যে নদীয়ে যাওঁ তোমাৰ পদূলিত মনে মনে যাওঁ এইটো লুকাৰ দল ৰজাৰ দল ভাঙিম নে নাভাঙিম নাভাঙিব ৰহিমলাই তোমাৰ ঘৰলৈ মহাভাৰত যাওঁ চাবলৈ ৰহিমলাই গোটেই ৰবিবাৰ ৰহিমলাই গোটেই ৰবিবাৰ খিৰিকীতে ওলমি ৰৈ নহলে মই যে হম এতিয়াহে আকেলা কি কৰিলো প্ৰেম কৰি বাজি গল ঝামেলা তই নহলে মই যে হম এতিয়াহে আকেলা তিনি দিন তোকে বেনারসি কৃষ্ণ হয়ে বাহি বোঝাম বহি 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 সারি তিনি দিন তোকে বেনারসি কৃষ্ণ হয়ে বাহি বোঝাম বহি বহি তই যে রাধা হবি ও মুরে দেহি ভাল তোমা বুঝি পাবি মুরে কথাহি মনৰ কথা তুমি কিয় নুবুজা সঁচাকে তুমি মোক ভুল ভাবিছা কি কৰিলো প্ৰেম
कि जीना मोबाइल बिना थोड़ा चांस लेके थोड़ा डांस मार ले थोड़ा चांस लेके थोड़ा डांस मार ले मिला कर भीड़ में चिपका चिपका दे सेल्फी ले 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 सेल्फी थोड़ा थोड़ा ले নতুন করতে করতে পুরনিপুর নোহোৱাই হৈ গ'ল। খুৰীমা কি মাইনা তুমি পুৰণা গীতবোৰ কিয় নিদিয়ে? মোৰ যে ইমান চাবলৈ মন যায়। তুমিয়ে দুটামান মোক মনত পেলাই দিয়াচোন খুৰীমা। বাৰু দিছো ৰ'বা। বিধাতাই সাজিলে তোমাৰ কলুম চকুতি চমক নীলা বিজুলিৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন মইনা কোন বিধাতাই সাজিলে তোমাৰ কলুম চকুতি মইনা কোন বিধাতাই সাজিলে তোমাৰ কলুম চকুতি ইমান যে ভাল লাগিছে খুৰীমা। আমাৰ অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ দেশ। মোক তাৰ বিষয়ে অকণমান কোৱা না। আমাৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ এখন চহকী দেশ। বড়ো, মিচিং, ৰাভা, তিৱা, হাজং, কিমান যে লোক সংস্কৃতি আছে চোৱা।
ভাগৰি পৰিছোঁ এই তোক কি যাদু কৰিলে নাজানো আৰু আজি এখেতক ফোন কৰি কিবা এটা সলিউশ্যন ওলামেই প্লিজ লিভ মি মাম্মি এনেকৈ মন মাৰি নাথাকিবাচোন তুমি মন মাৰি থকাৰ কাৰণে ময়ো ৰাতিপুৱাৰ পৰা একো এটাই খোৱা নাই তুমি কিয় একো খোৱা নাই তুমি কিয় মন মাৰি আছা তুমি কিয় একো খোৱা নাই তুমি কিয় মন মাৰি আছা তুমি কিয় একো খোৱা নাই তুমি কিয় মন মাৰি আছা তুমি কিয় একো খোৱা নাই তুমি কিয় মন মাৰি আছা তুমি কিয় একো খোৱা নাই অসমীয়া বিয়ানামৰ কথা কোৱা না মাইনা মই বিয়ানামৰ কথা ক'লে তুমি খাবানে খাম বাহিৰত যাবা চাহ খোৱা বাহিৰত যাই কিনে চাহ খোৱা মই ওলাব সেই বস্তুটো মোৰ ফালৰ পৰা এফৰ্ড কৰিম কইনা ঘৰৰ নামতি খুৰ নহয় বতালি দেখাতে চুভে কুলি কইনা ঘৰৰ নামতি খুৰ নহয় বতালি বতালি যদি বতালি তোমালোক কতালি উসৰ সবি নাহিবা এলমতকে ঘটালি বতালি যদি বতালি তোমালোক কতালি উসৰ সবি নাহিবা এলমতকে ঘটালি ভুলুকা বাহৰ লেকেছি বেছি মুখ নচলাবা পেলাবা পেকে ঠেকেছি ভুলুকা বাহৰ লেকেছি বেছি মুখ নচলাবা পেলাবা পেকে ঠেকেছি আজি তো শেষ কৰি পেলাম টুডে আই এম গোইং টু ফিনিশ ইউ তুই কৈছো মাম্মি নামাৰিবা মাম্মি আজি তোক মই শেষ কৰি পেলাম কৈছো মাম্মি নব তাই নামাৰিব নব মই আপোনাক ধৰি ধৰিছো তাই নামাৰিব নব তাই কষ্ট পাইছে নব তাই নামাৰিব নব তাই বৰ কষ্ট পাইছে নামাৰিব নব নামাৰিব তাই নামাৰিব নব তাই বৰ কষ্ট পাইছে নামাৰিব তাই
লগত এই লাইনচেনবিলাক ল'বতো বাইদেউ নমস্কাৰ অহ কোন কি লাগে মানে বাইদেউ আপোনালোকক আমাৰ বিহু ফাংচনখনলৈ নিমন্ত্ৰণ কৰিব আহিছোঁ আপোনালোকৰ স্বামী মানে ৰাজুদা আৰু সাজুদাই আমেৰিকাৰ পৰাই আমাৰ বিহুখনত গোটেই পেণ্ডেলৰ খৰচ বহন কৰিছে প্ৰায় 3 লাখ টকা গতিকে মঞ্চ উদ্বোধন আপোনালোকৰ পৰিয়ালে কৰিলে আমি কৃতাৰ্থ হ'ম অ' হয় নেকি অ'কে অ'কে মই যাম আপোনালোক দুয়োজনী বহি গ'লে আমি ভাল পাম দাদাহঁত যিহেতু নাই হয় হয় বাইদেউ গ'লে বৰ ভাল লাগিব ঠিক আছে এই যাম আমি মঞ্চ উদ্বোধন কৰিব তেখেতসকলক মঞ্চলৈ আদৰি আনিবলৈ আমাৰ কৰ্মকৰ্তাক অনুৰোধ জনালোঁ লগতে এফাকি বিহুগীত আৰু নাচেৰে আমাৰ মঞ্চখন আৰু পুৰণি কৰিব বুলি আমি আশা কৰিম হেল্ল' এভৰিৱান অসমীয়াত কওক অসমীয়া অ'কে অ'কে আই এম ট্ৰাইং একচুৱেলি আই এম নট সো গুড ইন স্পিকিং আছামিজ বাইদেউ অসমীয়াত কওক অসমীয়া নগতে মুখতে নাহে আৰু বিহু গান আৰু বিহু নাচ আচলতে মোৰ শিকাই নহয় সময়ে নাপালোঁ Sorry, actually, I don't have any idea about Bihu song and Bihu dance. I have not done in my life. I'm really very, very sorry. ৰ'ব বাইদেউ আচলতে বৰ আৱেগিক হৈ পৰিছে মই আমাৰ পৰিয়ালৰ হৈ মঞ্চ উদ্বোধন কৰিবলৈ সাজু হৈছোঁ আৰু আনুষ্ঠানিকভাৱে এই বিহু মঞ্চ উদ্বোধন হ'ল বুলি ঘোষণা কৰিলোঁ মাত্ৰ এটা কথা ক'ম আপোনালোকেও মনতে ভাবিব পাৰিলে ক'ব জীৱনে মৰণে আমি চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহে প্ৰাণে ক্ষমা কৰি দিব জীৱনে মৰণে মই চিৰদিন অসমীয়া জীৱনে মৰণে আমি চিৰদিন অসমীয়া